Hello friends, welcome to my YouTube channel Pranab vlogs. To আজি এখন বম্বে আছে বম্বে মানে আমাৰ ঘৰৰে আমাৰ বাইদেউৰ বিয়া হয় তো তাতে গৈ আছো ব্লগ বনাম বুলি ভাবিছো তো আপোনালোকে যেন প্লিজ ব্লগটো চাই সাপোৰ্ট কৰে যেন তো যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ আহিছে তো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব তো আগলৈকে চাই থাকক ভিডিঅ'টো বম ধমাকা হ'ব গৈ আছে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেন্ডছ ফাইনেলি আমি পাই গ'লো বিয়াস্থলীত তো এচাক বিয়াস্থলীৰ বাহিৰৰ পৰিৱেশটো ভিতৰত গৈছোঁ ভিতৰত সকলোবোৰ দেখাম তো সকলোকে ভিডিঅ'টো চাই বহুত ইণ্টাৰেষ্টিং হ'ব গৈছে চব আমি তাৰ ভিতৰত গৈছোঁ ইমান এটা মানুহ নাই ইমান বৰ্তমান কাৰণ এতিয়া টাইম হোৱা নাই তো টাইম হ'লে এইবিলাক চকী যে আছে চব ভৰ্তি হৈ যাব মানে চব ফুল হৈ যাব তো এইফালে গৈ আছোঁ এচাক আমি ভিতৰলৈ গৈ আছোঁ কিন্তু বহুত ভিৰ হৈছে তো সেইকাৰণে মানে বাহিৰেদি মানে লাহে লাহে যাব লগা হৈছে এইবিলাক চব মানে মানুহে সেইকাৰণে মানে অলপ মানে লাহে লাহে যাব লগা হৈছে তো বেয়া নাপাব ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ লগত যাই আছোঁ তো চাওক মানে ভিতৰত মানুহ বহিছে বাহিৰতকৈ মানে ইয়াতে মানে অলপ ভিৰ আছে তো ইফালে মানে আছে এইবিলাক চাওক চব মানে মানুহৰে মানে ভৰ্তি হৈছে এইবিলাক মানুহ বহি আছে তো সেইফালে মানে এই চাইডত মই দেখাই আছোঁ তো এইফালে মানে মানুহ মানে কইনা আছে তো কইনাটো দেখাই আছোঁ কইনা মানে পূৰা বিজি মানুহজন আহি আছে তো অলপমান যিবাৰ দেখাই আছোঁ পিছত ভালদৰে দেখাম এয়া চাওক এইফালে আছে কইনা তো দেখিছেনে আপোনালোকে বাপৰে ইয়াত মানে ইমান হাল্লা ইয়াত মানে মিউজিক লগাই থৈ দিছোঁ তো সেইকাৰণে মানে বহুত হাল্লা হৈ আছে তো আমি এতিয়া বাহিৰত গৈ আছোঁ কিমানমান মানুহ আহি পেলাই তো চাম তো বাহিৰত গৈ আছোঁ আৰু চাওক বাহিৰত কেইজনমান মানুহ ৰখি আছে মানে আলহী আদৰাৰ কাৰণে আহি আছে আৰু লাহে লাহে এতিয়া আৰু আহি কিনে ফুল হ'ব আৰু অলপমান পিছত আৰু ভিতৰৰ পৰা আহি কিনে ইফালে আছে যে ইফালে মানে ভাত খোৱা ঠাই তো ইফালে মানে ভাত খাব যায় মানুহবিলাকে তো ইমান এটা ভিৰ হোৱা নাই মানুহ তো ইফালে আছে মানুহ তো সকলোবোৰ দেখাই আছোঁ ভাত খোৱা মানে কেনেকুৱা ধৰণৰ কিমান মানুহ আছে তো বিলনীবিলাক এইবিলাক মানে দি আছে তো আছে ভিতৰত তো ভিতৰত সকলোবোৰ মানুহ দেখাই আছে চব খাই আছে মানে পুৰা খোৱাৰ ব্যস্ত তো খোৱাতে মাত নিদিওঁ তো চাই থাকক হাত ধোৱা মানে এইবিলাক মানে ভাত চাত খাই কিনে আৰু ইফালে আছে বিয়াৰ মানে ভাত বনোৱা মানে এইটো পাকঘৰটো ইয়াতে মাছ ঢালি আছে পুৰা এইটো মানে কল পাতেৰে পাকঘৰ বনাইছে আৰু তো ইফালে আমি চাওক এয়া চাওক পুৰা মাছ পুৰা একদম ৰেডি কৰি আছে আৰু ভাত দিয়াৰ কাৰণে তো এইফালে আছে পিছৰ মানে বেয়া ঘৰৰ মানে পিছৰ ঠাই তো এইফালে যাম আমি মেইন চোতালত কিমান মানুহ হৈছে কি হৈছে চাই আহিম আৰু ফ্ৰেণ্ডছ আউটকৈ মানে ফাৰ্ষ্ট সিহঁতকৈ অলপমান মানুহ বাঢ়িল তো আমি মানে তাই ইয়াতে মানে দেখাই নাথাকোঁ এবাৰ মানে কইনাৰ ফালে গৈ কিনে পিছত গুচি যাম আৰু বাহিৰত তো সেইটো দেখিছেনে সেইটো কইনাটো এতিয়া মানে ভালদৰে চাগে দেখাই গৈছে আৰু কইনা মানে আমাৰ বাইদেউ হৈ আছে ধুনীয়াকৈ দেখাই গৈছে এতিয়া মানে মজা আৰু ভাল লাগিছে না তো ফ্ৰেণ্ডছ ফাইনেলি আহি পাই গ'ল আমাৰ ৰামচন্দ্ৰ মানে দৰা আহি পাই গ'ল প্ৰায় 1:30মান বজাত আহিব গ'লে চব দৰা আছে বাছৰ ভিতৰত আছে তো দেখাই আছোঁ সকলোবোৰ ৰাতিৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ কি কৰে তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে আজিৰ এই ভিডিঅ'টো লাইট জ্বলছে যা হ্যাঁ
চাওক আমাৰ সমাজত মানে অসমীয়া সমাজত নিয়ম আছে মানে দৰা আহি পালে মানে কুৱেশ্যন সোধে এইটো মানে সাধাৰণ কুৱেশ্যন তো মানে কুৱেশ্যন সুধি আছে এতিয়া বৰ্তমান দৰাক গাঁও বৰজাৰী বৰপাক পিন নম্বৰ 7241 ডিষ্ট্ৰিক্ট মৰিগাঁও থানাত লাগে বাকী মই প্ৰশ্ন কৰা নাছিলোঁ তথাপি এটাই প্ৰশ্ন কৰিছোঁ মানে মানুহে বিয়া কৰোৱাৰ পিছত পুৰুষজনৰ পৰা এই পত্নীজনী কি বিচাৰে সন্মান শান্তি মৰম ভাল পোৱা মানে প্ৰতি ৰক্ষাৰ প্ৰতিশ্ৰুতি বিচাৰে মানে যিকোনো প্ৰতিটো মুহূৰ্তৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি এটা বিচাৰে আপুনি যদি শুদ্ধ উত্তৰটো দিয়ে তেতিয়াহ'লে আপুনি 200 টকা আমাক দি যাব লাগিব শুদ্ধ উত্তৰ দিলে 200 টকা দিব লাগিব আৰু যদি উত্তৰটো ভুল হয় তেতিয়াহ'লে 200 টকা মই দিম আমাৰ তৰফত দিম আৰু अरे कहना क्या चाहते हो বেছি দূৰত নিগিলো আৰু ওচৰতে থাকিলো ঠিক আছে যেতে ঘৰৰ মানুহ গতিকে প্ৰশ্নটো হ'ল আপোনাৰ নামটো নাজানো আপোনাৰ নাম আপুনি নাজানে হৈছে উত্তৰটো হৈ গ'ল তাতে উত্তৰটো হৈ গ'লতো আপুনি প্ৰশ্ন কৰিছে উত্তৰটো হৈ গ'ল পৰিচয়টো পালোৱে আগতে প্ৰশ্ন সুধিছো তেওঁ নামটো কিয় ক'ব নোৱাৰে আপোনালোককতো সোধা নাই তেওঁ নাজানো বুলি কৈছে তেওঁ নিজৰ নামটো নাজানে নেকি পৰিচয়টো দিলেই ক'লে পৰিচয়টো দিছে প্ৰশ্ন নে দাম্পত্য জীৱন আৰু চাওক দৰা দৰি কিনে ভিতৰৰ ফালে লৈ যাই আছে কইনা পাৰ্টীয়ে এতিয়া সত্তৰ মাত্ৰ সঞ্চালন